হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেল মেঘালী ব্লগছলৈ সকলোকে ৱেলকাম জনাইছোঁ। আজি মই এটা আকৌ নতুন ৰেচিপি লৈ আহিছোঁ, মাটিমাহৰে বনোৱা হাঁহৰ ৰেচিপি। চাবচোন মই কেনেকৈ বনাওঁ। প্ৰথমতে মই হাঁহখিনি ভালকৈ ধুই মেৰিনেট কৰিছোঁ। তাতে নিমখ হালধি আৰু তেল আৰু নেমু এড কৰিছোঁ। তাৰপিছতে ভালকৈ মিক্স কৰি লৈছোঁ। মিক্স কৰি পেলাই 20 মিনিট সময় মই ঢাকন মাৰি ফ্ৰিজত ৰাখি থৈছোঁ। তাৰপিছতে মই এড কৰিছোঁ পিঁয়াজ আৰু মাটিমাহ, আলু এটা ডাঙৰ আকাৰৰ, আদা নহৰুৰ পেষ্ট, গোটা জিৰা আৰু গোটা ধনিয়া আৰু শুকান জলকীয়া দুটা। তাৰপিছতে মই কেৰাহীখন পাতি দিলোঁ। পাতি দিয়াৰ পিছত কেৰাহীখন গৰম হোৱাৰ পিছত তেল দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত তেজপাত আৰু শুকান জলকীয়াখিনি এড কৰিলোঁ। তাৰপিছতে পিঁয়াজখিনি দিলোঁ। এয়া মই পেষ্টখিনি দিছোঁ। তাৰপিছতে ভালকৈ ফ্ৰাই কৰি লৈছোঁ। ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি লৈছোঁ। তাৰপিছতে পিচি থোৱা জিৰা আৰু ধনিয়াৰ গুড়িখিনি পেষ্টখিনি দিলোঁ আৰু আদা নহৰু পেষ্টখিনি এড কৰিছোঁ। তাৰপিছত ভালকৈ ফ্ৰাই কৰি লৈছোঁ। ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি লৈছোঁ। তাত মেৰিনেট কৰি থোৱা মাংসখিনি এড কৰিছোঁ। তাৰপিছতে ভালকৈ লৰাইছোঁ। গোটেইখিনি মিশ্ৰণ হোৱালৈকে লৰাইছোঁ। এয়া ভালকৈ লৰাই তাৰপিছত ঢাকনি লগাই দিছোঁ। ফুল চিমত দিছোঁ। আকৌ ঢাকনি লগাই চাইছোঁ। চাই ভালকৈ লৰাই দিছোঁ। পূৰা ফ্ৰাই কৰি ল'ম মই মাংসখিনি। আকৌ ঢাকনি লগাই আকৌ 5 মিনিট সময় ঢাকনি লগাই আকৌ চাইছোঁ। চাই পেলাই আকৌ লৰাইছোঁ। ভালকৈ ফ্ৰাই কৰি লৈছোঁ। আকৌ ঢাকনি লগাই দিছোঁ। তাৰপিছত আকৌ 5-6 মিনিটমান থৈছোঁ ঢাকনি লগাই। তাৰপিছত চাইছোঁ সেয়া মাংসৰ পৰা তেল ওলাইছে। হাঁহৰ মাংসৰ পৰা তেল ওলায়। তাৰপিছতে মই মাটিমাহখিনি এড কৰিছোঁ। তাৰপিছতে গোটেইখিনি মাটিমাহখিনি দি দিছোঁ। তাৰপিছতে ভালকৈ লৰাইছোঁ। গোটেইখিনি মিক্স কৰিছোঁ। মিক্স কৰি ভালকৈ লৰাই দিছোঁ। তাৰপিছতে আলু ডাঙৰ আকাৰ লৈছিলোঁ এটা, সেইটো এড কৰিছোঁ। আলু মই বেছি দিয়া নাই, এটাই এড কৰিছোঁ। তাৰপিছত ঢাকনি লগাই দিছোঁ। 5 মিনিটমান ঢাকনি লগাই দিছোঁ। তাৰপিছতে লৰাইছোঁ। এয়া দেখিবলৈ কি ধুনীয়া হৈছে চাওকচোন। তাৰপিছতে মই মছলাৰ গুড়িখিনি পানীত থৈছিলোঁ। তাৰপিছতে দি দিছোঁ ধনিয়াৰ গুড়ি, গোটা জালুকৰ গুড়ি, জিৰাৰ গুড়ি, এইবিলাক এড কৰিছোঁ। ৰেড চিলি অকণমান ভালকৈ লৰাই দিছোঁ। ঢাকনি লগাই দিছোঁ। তাত ভালকৈ ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। তাৰপিছতে মই পানী এড কৰিছোঁ। 2 কাপ পানী দিম মই। আপোনালোকে বেছিও দিব পাৰে। তাত ঢাকনি লগাই ফুল চিমত দিছোঁ। 10-15 মিনিটমান তেনেকৈ থৈছোঁ। থৈ পেলাই ঢাকনি গুচাই চালোঁ। এয়া গ্ৰেভিখিনি ধুনীয়া হৈছে। তাৰপিছতে মই ধনিয়াখিনি এড কৰিছোঁ। এয়া মোৰ ৰেচিপিটো জনাবচোন কেনেকুৱা পালে। আৰু আগলৈকে মই নতুন ৰেচিপি লৈ আহিম। আজিলৈ বাই। থেংক ইউ ফৰ ৱাটছিং।